কণ্টে ল'ৰা তাৰে মালপোৱা, তোৰে মোৰে মোৰে তোৰে ভাল পোৱা। কণ্টে ল'ৰা তাৰে মালপোৱা, মোৰে তোৰে তোৰে মোৰে ভাল পোৱা। মালপোৱা শিয়াৰ বাচ্চা তোৰ গান পোৱা লাগে তোৰ কচিত তলে যোৱা তোৰ গান। এই মস্ত নপৰাখনত মই আন ছিংগাৰ এটা পৰি আছো ফকৰা লাগি। কমচে কম যদি মোকো একবাৰ গলা হয়, কমচে কম গানটো মই ফুলি গেলো হয়। হাউ ৰলা আকলা আকলা দেখো চুপনি মাৰি আছে। কি কৈছে ভাই? ফুটে চুটে ধৰিলাক নেকি ইয়াক? এই কবা নোৱাৰো কংস, মাক চন্দাক মাক। এই বেনেৰ পিঠা এই ঘুমি আছা দেখো একলা একলা কিহে ধৰিছে তোক? মাকচক তাই গালি বেৰি কথা নকবি দে, পাছত দেখি তাক চুটিয়াই মাৰিম তামোলত থোক খহি পাৰব তোৰ গোটা কৈ থৈ দিছো মই। বছ চিগলা মৰামৰ গালি দে, কিয়ানো বেয়া পা দে কচোন কি হৈছে? দে কৈছো কি চিন্তা কৰি আছিলি? ই নাই বৰালা ভাই, আমাৰ দেউতাৰ কাহিনী এটা মনত পৰি গ'লে মোৰ হাঁহি উঠি আহিছিলে ভাই। দৌতিৰ কাহিনী? কি কাহিনী ভাই? আমাকো কবে ভাই। তো দৌতিৰে আহিছে এটা চব্জি বেপাৰী বাপের কি কাহিনী দেখিবা পাৰে ভাই? এই ওরালা ইটা বনাই বনাই কব দে কিন্তু চাই থাক। এই গতিকে তোন তোক কোনো কাম আকৌ কথা বিশ্বাসেই নকৰা দিদন ভাই। দে কও বিশ্বাস কৰিম দে কও। যে শুন যেতিয়া মোৰ দেউতাই চেংৰা কালত চব্জি বেপাৰ কৰাৰ আগতে এখন হোটেলত বাচন ধোৱা কাম কৰিছিল। শুনছিয়া? বাচন ধোৱা কাম? হোটেলত তাৰপিছত দেউতাই ভাবে এতিয়া বাচন ধুলে কি হ'ব, কিবি এটা ভাল ডাঙৰ কোম্পানীত ঝাৰু মাৰা কাম কৰিলেও মোৰ কামত দিব। তাৰপিছত দেউতাই মাল্টি ইণ্টাৰনেশ্যনেল কোম্পানী এটাত ঝাৰু মাৰা কামৰ কাৰণে ইণ্টাৰভিউ দিব গেল। মাল্টি ইণ্টাৰনেশ্যনেল কোম্পানী। তাৰপিছত কি হ'ল কচোন? তাৰপিছত দুখে দেও কি হৈছে ভাই? শিয়াৰ বাচ্চা হাত কাহিনীৰ মাজত সোমাই যাও। নমস্কাৰ ছাৰ। নমস্কাৰ। আচ্ছা কোৱাচোন তোমাৰ নামটো কি? মোৰ নাম শ্ৰী পৰাগ কুমাৰ ছাৰ। গাঁৱত সকলোৱে পেট আৰু শলকা বুলি জোকায় মোক। আচ্ছা পৰাগ। আচ্ছা কোৱাচোন তুমি আগতে ক'ত কি কাম কৰিছিলা? ছাৰ মই আগতে এখন হোটেলত বাচন ধোৱা কাম কৰিছিলোঁ ছাৰ। আচ্ছা তুমি আমাৰ কোম্পানীত ঝাৰু মাৰা কাম কৰিব পাৰিবা? কিয় নোৱাৰিম, পাৰিম ছাৰ পাৰিম। আচ্ছা এই ফৰ্মখন লৈ যোৱা, অহাকালি ফিল আপ কৰি লৈ আহিবা, তোমাৰ কাম হৈ যাব। ছাৰ এখন ফৰ্ম দেখোন ইংলিছত লেখা আছে, মইতো ছাৰ ইংলিছ নাজানো, কি লেখা আছে আপুনি একবাৰ মাতি দিলে ভাল হয়। আচ্ছা শুনা, ইয়াত তোমাৰ নামটো, সম্পূৰ্ণ ঠিকনাটো আৰু এটা জিমেইল একাউণ্টৰ বিষয়ে লিখা হৈছে। ইয়াত সম্পূৰ্ণ ফৰ্মখন তুমি ফিল আপ কৰি কিনে মোক জমা দিব লাগিব। জিমেইল একাউণ্ট? বেংকৰ একাউণ্টটোৰ নামহে শুনিছিলোঁ, জিমেইল একাউণ্টটোৰ নামটো ছাৰ কোনোদিনে শুনি পোৱা নাই। জিমেইল একাউণ্ট, তুমি বাটৰ কাষত যিকোনো কম্পিউটাৰ দোকান এখনত সোমাই যাবা, তাত ক'বা মোক এটা জিমেইল একাউণ্ট বনাই দিয়ক, মাত্ৰ 50 টকাতে তোমাক জিমেইল একাউণ্ট এটা বনাই দিব। এতিয়া যোৱা। ঠিক আছে যাওঁ ছাৰ। তাৰপৰা কি হ'ল বাপে কম্পিউটাৰ দোকান বিচাৰি পালাক না? কম্পিউটাৰ দোকান বিচাৰি পালাক তাতে এটা মস্ত জমনি। এই জিমেইল একাউণ্টটো বনাওঁতে লাগে 50 টকা, ফাদাৰৰ পকেটত আছিল 20 টকা। তাৰপৰা ফাদাৰে মানুহটোক 1 ঘণ্টা পিছত আহি আছো বুলি কৈ পেলাই কম্পিউটাৰৰ দোকানখনৰ পৰা ওলাই আহিলাক। তাৰ পৰা দেউতাই ভাবি আছে কি কৰা যায়, আৰু 30 টকা কৰি পৰা অনা যায়। তাৰপিছত কি হ'ল কৈছো, তাৰ পৰা দেউতা আহি চিৰিত বহি ভাবি আছে কি কৰা যায়। সন্মুখতে এখন চব্জিৰ দোকান দেখা পালা, তাৰ পৰা 20 টকাৰ বিলাহী কিনছি দেউতাই। বিলাহী কিনছি? তাৰ পৰা কি হ'ল কচোন? তাৰ পৰা দেউতাই বিলাহী কিনছি লৈ ঘৰে গেছি বিক্ৰী কৰিবিয়া। ঘৰ মানুহে বিলাহী ৰাখিম বুলি ক'লাক। দেউতাই সুধিলাক কেই টকা লাগব এইকেইটা? দেউতাই ক'লাক 30 টকা লাগব। মানুহকেইটাই ক'লাক 30 টকা? 20 টকাতে বাইদেউ খুৱাই। কৈছি বাইদেউ মই ঘৰত আহি দিবিয়া আছো, সেইকাৰণে মোক 10 টকা এটা লাগবই। সেনকে কওঁতে আৰু মানুহ ঘৰে বিলাহী কিনছি ৰাখিলাক। হ'ল না 10 টকা লাভ, 20 টকাৰ জেগাত 30 টকা হ'ল না। তাৰপৰা আৰু 30 টকাৰ চব্জি কিনিলাক, আৰু ঘৰে গেল, আৰু একঘৰ মানুহ ৰাখা হ'ল চব্জি, তাতে আৰু 10 টকা লাভ কৰি বিক্ৰী কৰিলাক। হ'ল না 40 টকা। এনেকে বিক্ৰী কৰাতে দেউতাৰতো 200-250 টকা লাভ হৈ গেল। তাৰপিছত কি হ'ল কৈছো ভাই?
তাৰপিছত দেউতাই নেক্সট দিনাও সেই কামেই কৰিলে। চব্জি কিনিয়া গাঁৱে গাঁৱে যোৱা আৰু বিক্ৰী কৰা, চব্জি কিনিয়া গাঁৱে গাঁৱে যোৱা আৰু বিক্ৰী কৰা। সেই কি কয় ভাই? তাৰপৰা দেউতাই চিন্তা কৰিলাক, মই জিমেইল একাউণ্ট খুলি তাতে ঝাৰু মাৰি 2-3 হাজাৰ টকা কামোৱাতকে মোৰ দেখোন এখন বেপাৰে ঠিকে আছে, মোৰ দেখোন ডেইলি 200-300-400 টকা ওলাই আছে। তাৰপিছত এনেকে দেউতাই চব্জি বেপাৰ কৰি মস্ত চব্জি মণ্ডলীৰ মালিক হৈ গেল। এই মোৰ দেউতাৰ কাহিনী এই ভাবি আছিলো মই। বা বড্ড কাহিনী দেখোন বাপের। ভাল লাগিল দে ভাই, কাহিনীটো শুনি মজা লাগিল। যাওঁ ভাই, তেতিয়া হেৰি যাওঁ, ঘৰত যাওঁ। বাপে চব্জি বেপাৰী হবা পাৰে, কামৰ হৰিবন নাই। যাওঁ ভাই, যাওঁ। বেয়া চেয়া নাপি ভাই, আকৌ যাওঁ ঘৰত যাওঁ। নাপাওঁ দে, যাওঁ ঘৰকে যাওঁ।